আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত আনন্দৰাম ঢেকিয়াল ফুকন সন্মান প্ৰদান উপস্থিত মন্ত্ৰী কেশৱ মহন্ত। আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে অসমৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলক বিগত সময়ত আনন্দৰাম ঢেকিয়াল ফুকন সন্মান প্ৰদান কৰি আহিছে। বিগত বৰ্ষসমূহৰ সমান্তৰালকৈ এইবাৰ আনন্দৰাম ঢেকিয়াল ফুকন সন্মান 2025 প্ৰদান কৰা হৈছে ভাৰতৰ এগৰাকী আগশাৰী ক্ৰীড়াবিদ তথা প্ৰশিক্ষক আৰু অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱাৰ অনুপস্থিতিত আজি তেখেতৰ পুত্ৰ মোহন মাধৱ বৰুৱাক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হয়। উক্ত বঁটাটি প্ৰদান কৰে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই। মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ বলিন ভূঞাৰ সভাপতিত্বত মহাবিদ্যালয়খনৰ আব্দুল হাই প্ৰেক্ষাগৃহত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী কেশৱ মহন্তৰ লগতে বিশিষ্ট লোক সংস্কৃতিবিদ ডক্টৰ অনিল শইকীয়া, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সদানন্দ পায়েং, বিধায়ক ৰূপক শৰ্মাৰ প্ৰমুখ্যে মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকা, ছাত্ৰ ছাত্ৰী আৰু শুভাকাংক্ষী ৰাইজ। আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে এটা মহৎ কাম কৰি আহিছে। আনন্দৰাম ঢেকিয়াল ফুকন ডাঙৰীয়াৰ নামত অসমৰ বিশিষ্ট বহু ব্যক্তিক আজি কেইবাবছৰো ধৰি বঁটা প্ৰদান কৰি আহিছে। এইটো 22 ছেপ্টেম্বৰ তেখেতৰ জন্মদিনতে প্ৰদান কৰা হয়, কিন্তু এইবাৰ 22 অক্টোবৰলৈ পিছুৱা হ'ল। আমাৰ মাজত জুবিন গাৰ্গৰ যি অকাল বিয়োগ হ'ল, সেই কাৰণে আমি এমাহ পিছুৱাই এই কামটো আজি সমাপন কৰিব লগা হ'ল। আৰু এইবাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়া দেৱলৈ যি অসমৰ সৰ্বপ্ৰথম ক্ৰীড়া জগতত অৰ্জুন বঁটাৰে বিভূষিত হৈছিল, তেখেতলৈ আগবঢ়োৱা হৈছে। গতিকে এই মহাবিদ্যালয়ে নতুন প্ৰজন্মক এটা এইসকল ব্যক্তিৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বৰ কাৰণে যি পৰিৱেশ সৃষ্টি কৰিছে, ই সদায় তেখেতসকলক ধন্যবাদৰ পাত্ৰ। মহাবিদ্যালয়ৰ বাবে আজিৰ দিনটো বৰ গুৰুত্বপূৰ্ণ আৰু খুব এটা আনন্দৰ দিন বুলি কওঁ। আচলতে এই দিনটো, আজিৰ দিনটো একজেক্টলি নহয়, 22 ছেপ্টেম্বৰ যিটো দিন, 22 ছেপ্টেম্বৰ দিনটো আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্মদিন। গতিকে এই দিনটোতে আমি এটা স্মাৰক বক্তৃতানুষ্ঠান আয়োজন কৰোঁ তেখেতৰ নামত, আৰু আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান কৰি আহিছোঁ। এই বঁটা আমি সমগ্ৰ অসমৰ বিভিন্ন ক্ষেত্ৰলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিসকললৈ আগবঢ়াই আহিছোঁ। আৰু ইতিমধ্যে আমি কেইবাগৰাকী ব্যক্তি, উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ নাগেন্দ্ৰ পাদুন, বিৰুবালা ৰাভা, বীৰেন সিংহ ডাঙৰীয়া, আদিল হুছেইনকে ধৰি পেলাই কেইবাগৰাকী বৰেণ্য ব্যক্তি, এই য়েছে দৰ্জে থংচী, তেনেকুৱা বৰেণ্য ব্যক্তিসকলক আগবঢ়াই আহিছোঁ। আৰু নতুন প্ৰজন্মই ইয়াৰ পৰা যাতে কিছু শিকে আৰু আমাৰ প্ৰবাদ পুৰুষ ব্যক্তিসকলক স্মৰণ কৰি আৰু তেখেতসকলৰ কামৰ যি জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক অনুসৰণ কৰি যেন আগুৱাই যাব পাৰে, এই উদ্দেশ্যেৰে এই আয়োজনটো কৰা হয়। আৰু আজিৰ এই অনুষ্ঠানটোত আমাৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আহিছে। যিহেতু এইবাৰ আমি অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ আগবঢ়াইছোঁ। অৰ্জুন ভোগেশ্বৰ বৰুৱা কোন, আজিৰ প্ৰজন্মই হয়তো নাজানিব। গতিকে তেখেত এগৰাকী এনে এজন ব্যক্তি যে তেখেতে কাৰো পিঠি দেখা নাছিলে। তেখেত ইমানে আগতেই থাকে, তাৰমানে কাৰো পিঠি দেখা নাছিল বুলি কয়। গতিকে এনেগৰাকী বৰেণ্য ব্যক্তিক আমি এই বঁটাটো আগবঢ়াবলৈ পাই ধন্য মানিছোঁ। আৰু একচুৱেলি দেউতাৰ সন্মানখিনি মই বুটলিবলৈ পাই পিনি যথেষ্টখিনি সুখী। আৰু দেউতা যথেষ্টখিনি অসুস্থ, সেইটো কাৰণে একচুৱেলি আহিব নোৱাৰিলে। তাৰ কাৰণে মই সন্মানখিনি আমাৰ মন্ত্ৰী মহোদয় নিশ্চয় কেশৱ মহন্ত চাৰে মানে আগবঢ়াই দিলে, যথেষ্টখিনি ভাল লাগিলে। আৰু আপোনাৰ যি আনন্দৰাম ঢেকিয়াল ফুকনৰ মানে কলেজৰ মই আগে পিছে আহি পোৱা নাই, ফাৰ্ষ্ট টাইম আহি পাইছোঁ। মই ভাবিছিলোঁ যথেষ্টখিনি মানে তেনেকুৱা ইমান ডাঙৰ পৰিৱেশ হ'ব বুলি ভবা নাছিলোঁ। যথেষ্টখিনি ভাল লাগিলে।